লাজুকিয়া মুখনি ধীৰে ধীৰে খোলাহি তুমি অভিমানৰ অভিমানী লাজে লাজে হাই গাইজ মই এতিয়া বিশেষ বস্তু এটা নিবৰ বাবে দোকানত সোমাইছোহি শিৱসাগৰ টাউনত চাওঁচোন আহক মইনো কি লৈছোঁ এটা বিশেষ ছাৰপ্ৰাইজ এতিয়া আমি যিটো বস্তুৰ কাৰণে আহিছিলোঁ নিবলৈ বস্তুটো নিবলৈ আহিছোঁ আহকচোন চাই লওঁ এইটো মানে আগতে লৈ থোৱা আছিলে আজি জাষ্ট লৈহে যাওঁ মানে পইচা পাতি দি কিনি থোৱা আছিলে নিব পৰা নাছিলোঁ এতিয়া নিবলৈ আহিছোঁ এতিয়া আছোঁ আমি অইল ভেলি মানে এতিয়া কি হ'ল দোকান মানে বন্ধই কৰিলে আমাৰ মানে অহা টাইমটোত কাৰণ অফিচৰ পৰা ওলাই আহিলোঁ 3:30 হৈ গ'ল কাৰণ 4টা বজাততো আমাৰ ইয়াত বন্ধ আছে 4টা আৰু গতিকে সেইকাৰণে এই বস্তুবোৰ চব বন্ধ কৰিলে আপোনালোকক এইখিনি দেখুৱাব নোৱাৰিম কেতিয়াবা আকৌ যদি আহোঁ দেখুৱাম বাৰু আৰু মই লোৱা আচল এই বস্তুটো হৈছে এইটো আকৌ হ'ল বহুত দিনৰ পৰা যিটো বস্তু ল'ম ভাবি আছিলোঁ আজি মানে ফাইনেলি হ'লগৈ ইমান দিনৰ মূৰত আৰু ভাল লাগিছে আজি লৈ যাব যে পাৰিম এতিয়া আহি পালোহি ঘৰ এয়াই জাষ্ট নাম স্কুলৰ পৰা ওলাইছোঁ এতিয়া মাক মনে মনে দেখুৱামগৈ দেই চাই থাকক বেগৰ পৰা উলিয়াই লওঁ বস্তুবোৰ ক'ত গ'ল অ' মা আনিলি নি চা কেনেকুৱা লাগিছে মই চাই দিওঁ ভাল লাগিছে মজা হেল্ল' গুড ইভিনিং এতিয়া সময় হৈছে 5টা বাজিলে মই আহি গা পা ধুলোঁ ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ অলপ টোপনি ধৰিলে টোপনি গ'লোঁ এতিয়া গধূলি হ'ল কিবা এটা খাবলৈ মন গৈছে কাৰণ মিঠা কিবা এটা খাবলৈ মন গৈছে ভাবিছোঁ কিবা এটা বনাওঁগৈ আচলতে আমাৰ মানে এইকেইদিন মানে বইল খাই থাকিব লগা হৈছে আমাৰ বৰত হয় আমাৰ নিজৰ খুৰা এজন আমাৰ দেউতাৰ ভায়েক হয় দেউতা খুৰাকৰ পুত্ৰ দেউতা নিজৰে হয় নিজৰ ভায়েক হয় তেওঁ ঢুকালে স্বৰ্গগামী হ'ল গতিকে আমি সেইমতে আমি ব্ৰত কৰি আছোঁ 11 দিন কৰিব লাগিব সম্পূৰ্ণ 11 দিন আমি নিৰামিষ আৰু মানে আমি বইল খাব লাগিব গতিকে বইল খাই আছোঁ মাছ মাংসটো ক'তো এতিয়া কথাই নাহে সেইবোৰতো খাব নোৱাৰোৱে আৰু সেইকাৰণে এতিয়া কিবা মিঠা কিবা এটা বনাই খাবলৈ ইমান মন গৈছে গতিকে ভাবিছোঁ কিনো আছে ফ্ৰিজত চাওঁ সেইমতে কিবা মিঠা অকণমান খাই বনাওঁ আৰু কি বনাওঁ আপোনালোকক দেখুৱাম কাষ্টাৰ্ড আৰু এইটো গাখীৰ আছে গাখীৰ আমুল তাজা লাগিব এটা চচপেনত এনেকৈ গাখীৰ লৈ ল'লোঁ আপোনালোকৰ মানুহৰ সংখ্যা অনুসৰি যিমান লাগে ল'ব পাৰে আৰু চেনি লৈছোঁ 2 চামুচ চেনি 2 চামুচ দি গুলি ল'ব লাগিব এইটো মই কাষ্টাৰ্ড 2 চামুচ দি এনেকৈ গুলি ল'লোঁ গাখীৰ কাষ্টাৰ্ড 2 চামুচ আৰু গাখীৰ অকণমান দি গুলি লৈছোঁ কাষ্টাৰ্ডখিনি পূৰা এনেকৈ গুৰি কৰি মানে মিহি কৰি ল'ব লাগে পূৰা এইখিনি চাওক এনেদৰে ডাঠ হৈ গ'ল যেতিয়া হৈ গ'ল এইখিনি অলপ দেৰি ফ্ৰিজত থ'ব লাগিব এইখিনি মই কেইটামান কেইপিচমান আপেল সৰু সৰুকৈ আৰু চেৰি কাটি লৈছোঁ এইখিনি মই ইয়াত দি দিম মিক্স কৰি পিনি 1 ঘণ্টামান ফ্ৰিজত থ'ব দিম